পুৰীৰ যি আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠাপক যি মহানামঘৰ, গতিকে এভাগ হৈছে ইয়াৰ নামঘৰ। এতিয়া আমি সকলো ইয়াত আহি আজি গুৰুজনাৰ এভাগী সেৱা আৰু আশীখিনি মালি লৈ এভাগী নৈবেদ্য সহস্ৰচন কৰাই গৃহলৈ যাত্ৰা কৰা হ'ব। কৃষ্ণ ৰথযাত্ৰা যি আহাৰ মাহত আছে, সেয়া ইয়াৰ ৰথৰ কাম পূৰ্ণ গতিত চলি আছে। সকলো মিস্ত্ৰী কাৰিকৰে এইধৰণে ৰথ বনাই আছে। জয় জগন্নাথ। এইবিলাক ৰথৰ চকা সকলো ৰেডি হৈ গৈছে অলৰেডি। সকলো মিস্ত্ৰী যোগালী কাম কৰি ৰথৰ অলৰেডি চকা ৰেডি হৈছে। আৰু লগতে ইয়াৰ ওপৰফালে জয় জগন্নাথৰ পতাকা বদলি কৰিছে। এয়া আমি যিমান পাইছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এজন ব্যক্তিয়ে পতাকা চেঞ্জ কৰি আছে। গতিকে সেইধৰণে সদায় এই টাইমত পতাকা চেঞ্জ কৰে আৰু ৰেগুলাৰলি পতাকাভাগ চেঞ্জ কৰে। সকলো অসমবাসী ৰাইজে শ্ৰৱণ কীৰ্তন দৰ্শন যি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে। জয় জগন্নাথ, জয় জগন্নাথ।